মুছলমানে ভাবে নামাজ পঢ়িলে সিহঁত বহুত ডাঙৰ মানুহ হৈ গ'ল। কেলা গাদাহত কেলা বুজি নাপাওঁ ভিডিঅ' কি এইবিলাকে এনেকৈ গলাগলি কৰি মানে লিপকিছ থকা ফটো আছে মোৰ তাত। মদ ভাং খাই বিড়ি চিগাৰেট খাই আছে যে তহঁতৰ চকুত পৰা নাই নেকি? দুৰ্নীতি কিমান চলি আছে চব অন কেমেৰাত দেখাই দিম। একদম চিধা কথা কৈ দিম। হাই হেল্ল' নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভাল, মোৰো ভাল। গতিকে আজি এটা অন্যতম এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। মই বহুত দিন পিছত ব্লগ চেনেলত মই ভিডিঅ' দিব পৰা নাই, গতিকে আজি এটা অন্যতম এটা ভিডিঅ' লৈ আহিছোঁ। গতিকে মই যে ভিডিঅ' বনাই আছোঁ, কিছুমান মানুহৰ গাত জ্বলি আছে, মানে গা ৰুম মানে একদম জ্বলি আছে। সিহঁতক মোক মানে চাবলৈ নিবিচাৰে। গতিকে যিবিলাক চাবলৈ নিবিচাৰে সেইবিলাকক মই কৈছোঁ মোৰ ভিডিঅ'টো স্কিপ কৰি আনছাবস্ক্ৰাইব কৰি আৰু চেনেলটো আনফল' কৰি থৈ দিবি। তহঁতক মই কোৱা নাই নহয় মোৰ ভিডিঅ'কেইটা চা, মোক ভিডিঅ'কেইটা লাইক কৰ, কমেণ্ট কৰ, এইবিলাক কোৱা নাই নহয়। কেলা গাদাহত কেলা বুজি নাপাওঁ ভিডিঅ' কি। কিছুমান মুছলমানে ভাবে নামাজ পঢ়িলে সিহঁত বহুত ডাঙৰ মানুহ হৈ গ'ল। সিহঁতে ৰজা, সিহঁতে মানে প্ৰজা, সিহঁতৰ মতে মানে গোটেই দেশ পৃথিৱীখন সিহঁতৰ মতে চলিব লাগিব। যিসকল মোৰ পিছে লাগি আছে তহঁতক কৈছোঁ দেই, মই যে মিউজিক ভিডিঅ' বনাই আছোঁ, মই যে ভিডিঅ' কৰি আছোঁ, সিহঁতক বোলে কিবা প্ৰব্লেম দি আছোঁ, সিহঁতক বোলে মই কিবা মানে বহুত কিবা কিবি কৰি দিছোঁ। কাক মই কেনেকৈ কি কৰি দিছোঁ ওৱান কেমেৰাত মোক কুৱেশ্যন সুধিব পাৰে। গতিকে যিসকলে মোৰ পিছে লাগি আছে লাগি থাক, তহঁতৰ কাম তহঁতে কৰি থাক। বাট যিবিলাক ডাইৰেক্ট মোক এটেক কৰি আছে পাৰ্চনেল লাইফত, সিহঁতক মই কৈছোঁ তহঁতৰ যদি কিবা কুৱেশ্যন থাকে এই মানুহৰ পিছফালে আগফালে এইবিলাক নহয়, একদম ওৱান কেমেৰা আগত মোক সুধিব পাৰে মই তহঁতক কি মানে ক্ষতি কৰিছোঁ। আৰু সিহঁতৰ মানে এটাই কাম, মোৰ ভিডিঅ' বনোৱাটো তহঁতে বন্ধ কৰিব বিচাৰি আছ। যেনেকৈ হওক নাই কিয় মই একো ভুল কাম কৰা নাই, আৰু গতিকে ভৱিষ্যতে মই কেতিয়াও ভিডিঅ' বনোৱা বন্ধ নকৰোঁ। তহঁতৰ যিবিলাক মোৰ পিছফালে লাগি আছ তহঁতৰ লাগি থাক। তহঁতক মই এটা কুৱেশ্যন দিছোঁ, মোৰ যদি ভিডিঅ' বনোৱা মানে ভুল হৈ আছে তেনেহ'লে এই সমাজত তহঁতৰ সন্মুখত মদ ভাং খাই বিড়ি চিগাৰেট খাই আছে যে তহঁতৰ চকুত পৰা নাই নেকি? তহঁতৰ ছোৱালী হয়, তহঁতৰ ল'ৰা হয়, তহঁতৰ বাই ভনী হয়, সিহঁতক একেলগতে এনেকৈ গলাগলি কৰি মানে লিপকিছ থকা ফটো আছে মোৰ তাত, চব মোৰ তাত আছে দেই। আৰু দে বহুত মানুহে জুৱা খেলি আছে, তহঁতৰ সন্মুখত পৰা নাই নেকি? দেউতাকে নামাজ পঢ়ে, ল'ৰাটো এটা চুদাৰু হয়, আৰু এটা ল'ৰাটো হয় মাইকী মানুহ লৈ মানে ব্যৱস্থা কৰি আছে। তহঁতে এইবিলাক চোৱা নাই নেকি? কৈ থাকে নামাজি সেইবিলাকে লিংটি মাৰিচোন পথাৰত কাম কৰে, সেইটো দেখা নাই নেকি? সকলোৰে গাত কি আছে না আছে মই জানো, সিহঁতক নিজক বিবেচনা কৰিবি নিজে কি কৰি আছ। কেলা মই ভিডিঅ' বনাই আছোঁ কাৰণে তহঁতক গাত লাগি গৈছে ন, চকুত পৰি গৈছে মোৰ ভিডিঅ' কেইটা ন, মোৰ চকুত সন্মুখত পৰে। বাট মই যদি এইবিলাক দেখাই দিওঁ শুনাই দিওঁ তহঁতৰ ভাবিব লিডাৰগিৰি সাজি গৈছে, লিডাৰ হৈ গ'ল, একদম এইটো কৰি আছে সেইটো কৰি আছে। মোৰ চকুত সন্মুখত পৰি আছে এইবিলাক, এদিন না এদিন চব তক এইবিলাক উধাংগাই দিম দেই, কৈ দিছোঁ। তহঁতক কৈছোঁ দেই চাল্লাকেইটা, দম আছে যদি মোক ওৱান কেমেৰাত আহি কুৱেশ্যন সুধিবি, বেলেগৰ লগত সমালোচনা নকৰিবি। তহঁতক কৈছোঁ গাদাহত কেলা মোৰ ভিডিঅ' চাবলৈ মন নাই সিহঁতক কৈছোঁ দেই, সিহঁতক কৈছোঁ মোৰ ভিডিঅ'ত মানে আনছাবস্ক্ৰাইব কৰি দি মোৰ চেনেলটো আৰু আনফল' কৰি দি। মোৰ ভিডিঅ' তহঁতৰ চাব নালাগে, তহঁতৰ চাব নালাগে। আৰু লুকাই ৰাতিটো সেয়া ভিডিঅ' সেইকেইটা চাই থাকিবি, মোৰ ভিডিঅ' চাব নালাগে তহঁতৰ নাচালেও মোৰ হ'ব, তহঁতৰ ভিউজ তহঁতৰ লাইক মোৰ নালাগে। আৰু যিবিলাকৰ এই মোৰ ভিডিঅ' লৈ চৰ্চা কৰে তহঁতৰ জীৱনত মোৰ ভিডিঅ'ত লাইকেই নকৰ, মই জানো। তহঁতৰ ডিছলাইক কৰি দিয় আৰু এটা কমেণ্ট লিখিবলৈ সাহস নাই তহঁতৰ, মই জানো তহঁতে কিমান মূৰ্খদৰ হয়। এইবিলাক মানে সমালোচনা কৰিব থাকে ওৱান কেমেৰাত কবি, কেমেৰাত আহি কবি মই এনেকুৱা তহঁতক মই ক্ষতি কৰিছোঁ, কি ক্ষতি কৰিছোঁ নকৰিছোঁ তহঁতক মোক ওৱান কেমেৰাত আহি মোক জনাই দিবি। সাহস নাই মোৰ ওচৰত আহি কুৱেশ্যন সুধিবলৈ। আৰু যিবিলাক মোক কুৱেশ্যন সুধিবি ওৱান কেমেৰাত আহি মই কেমেৰা অন কৰিম, তাক কুৱেশ্যন সুধিব লাগিব মই তহঁতক কি ক্ষতি কৰিছোঁ একেই। আৰু যদি মোক উদাংগা দিবলৈ চেষ্টা কৰ তেনেহ'লে দুৰ্নীতি কিমান চলি আছে চব অন কেমেৰাত দেখাই দিম। একদম চিধা কথা কৈ দিছোঁ দেই। আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ।